বহুত বিচাৰ খোচাৰ কৰি কোনোমতে আপোনাৰ ঠিকনাটো পাইছোঁ। ইতিমধ্যে ঠিকনাটোত কেইবাখনো চিঠি দিছিলোঁ। আপোনাৰ উত্তৰ নোপোৱাত আকৌ এখন পঠালোঁ। নাজানো আপোনাৰ হাতত এইখনো পৰেগৈ নে নাই। হাওঁফাওৰ বেমাৰে মোৰ কাল চমু চপাই আনিছিল। অসহায়ভাৱে মৃত্যুৰ ক্ষণ গণিছিলোঁ। জুৰুলা হ'ল সকলো দিশতে, মানসিক, আৰ্থিক সকলোতে। এনে অৱস্থাত আপোনাৰ মহানুভৱতাৰে কৰা দানৰ হাওঁফাওলৈ দিনবোৰক আকৌ নতুনকৈ দেখিবলৈ সক্ষম হৈছোঁ। দিনৰ 24 ঘণ্টাই অতিৰিক্ত অক্সিজেনৰ প্ৰয়োজন হৈছিল মোক। নিজৰ ভৰিৰ জোতাৰ ফিটা মাৰিবলৈকো মই নোৱাৰিছিলোঁ। কিন্তু বৰ্তমান মই ফুটবল খেলিব পৰা হৈছোঁ, দৌৰিব পাৰোঁ। মোৰ নতুন জীৱনৰ এনে সাফল্যৰ সকলো দাবীদাৰ আপোনাৰ নিস্বাৰ্থ মানৱী প্ৰেম। শ্ৰদ্ধাৰ খুৰী, মোৰ নাম তৰুলতা। সপ্তম শ্ৰেণীত পঢ়োঁ। আমি 5জনী ভাই ভনী। দেউতাই ঘৰৰ কাষৰে চাইকেল ফেক্টৰীত কাম কৰিছিল। আমাৰ দৰে গৰীবক আপোনাৰ স্বামীৰ কিডনী দি আপুনি আমাক পুনৰ জন্ম দিলে। কোনো বিনিময়ৰ বাবে মই এনে কাম কৰা নাছিলোঁ। লোভত পৰিও মই অত দূৰৰ পৰা ইয়ালৈ অহা নাছিলোঁ। আহিছিলোঁ তেখেতৰ হৃদয়ৰ জোৰত, আৰু সেই জোৰতে নিজৰ আত্মীয় স্বজন, ভাই বন্ধু সকলোকে পাহৰি আজি তহঁতৰ লগত আছো। আম্মা প্লিজ, আমি মানে এনে ধৰণৰ প্ৰশ্ন নকৰিবি। অনৰ্থক কথাত মই যন্ত্ৰণা পাওঁ। যি যন্ত্ৰণায়ে মোক পীড়া দি আহিছে এত বছৰে, তহঁতে কোনেও নাজানো। কেনে আছে? সিদ্ধান্ত আপুনিয়ে দিব লাগিব। প্লিজ ডাক্তৰ, তেখেতে বৰ কষ্ট পাইছে। তেখেতৰ অক্সিজেনৰ কানেকশ্যনটো খুলি দিয়ক। তেখেতক মুক্তি দিয়ক, মুক্তি দিয়ক। তেখেতক বৰ কষ্ট পাইছে। তেখেতক মুক্তি দিয়ক ডাক্তৰ, তেখেতক মুক্তি দিয়ক। এটা সময়ত তেখেতে মুক্তি পালে, কিন্তু এতিয়াও ভাবিলে মোৰ কলিজা কঁপি উঠে। মই ভুল সিদ্ধান্ত লৈছিলোঁ নেকি বাৰু? মোক কোৱা, মই ভুল সিদ্ধান্ত লৈছিলোঁ?
ভাওনা পৃথিৱীখন কিমান ধুনীয়া ন ইমান ধুনীয়া মানুহবোৰ গছ গছনি পশু পক্ষী কি আচৰিত জগতখন তুমি এটা কথা কোৱাচোন সেই যে দূৰৰ আকাশখনৰ নীলাখিনি ফালি ফালি বগা বগা বগলীবোৰ কলৈ গৈ আছে বাৰু মই উত্তৰ দিব পৰা নাছিলো তেওঁৰ বিশালতা মোৰ মাজত নাই তেওঁৰ সতীক্ষ্ণ লক্ষ্য মোৰ দৃষ্টিত নাই আম্মা আমি ইমানেই পৰণে তোমাৰ এই চিনাকি দেহৰ মাজত থকা অচিনাকি মনটোক আমি এবাৰো সুধিব নোৱাৰোনে আমাৰ দুখ কি হেল্ল' আৰে তুমি মুম্বাইত যোৱা ক'ত যোৱা গৈ থাকা না মোক কিয় ডিষ্টাৰ্ব কৰি আছা অ'কে বাই মই সেই চিঠিখন পঢ়িব বিচাৰোঁ যিখন তুমি অনবৰতে লগত লৈ ফুৰিছা যাৰ বাবে সাৱটি লৈছা দেউতাৰ সমাধিৰ নিৰ্জনতা সেইবোৰ কথা ইয়াৰ মই জানিব খোজো এনে কাৰ হাতৰ আখৰে তোমাৰ দৰে প্ৰবল ক্ষমতাশালী মনৰ ৰোৱাকীক কঁপাই তুলিছে নো আম্মা প্লিজ মোক নিৰাশ নকৰিবা আম্মা তুমি এইটো কৈছিলা যে দেউতাৰ উমাল সান্নিধ্যত নিজৰ সকলো ইচ্ছাক বিসৰ্জন দি তেখেতৰ দৃষ্টিৰে জগতখন চাবলৈ যত্ন কৰিছা দেউতাৰ দৃষ্টি মানেইতো গতি অন্বেষণ জনাৰ হেঁপাহ মই তোমাক জানিব বিচাৰোঁ আম্মা মই চিঠিখন পঢ়িমেই সেইখন মোক লাগে যাৰ শৰীৰত তোৰ দেউতাৰ চকুজুৰি ট্ৰান্সপ্লেণ্ট কৰা হৈছিল তেখেতৰ চিঠি চেনেহৰ বসুন্ধৰা এয়া তোমালৈ মোৰ পঞ্চম পত্ৰ তোমাৰ সঁহাৰি নাই তথাপিও আছো প্ৰতীক্ষাত মই জানো তুমি এদিন হ'লেও সঁহাৰি দিবা মই জানো তুমি এবাৰ হ'লেও কাষলৈ মাতিবা মই জানো তুমি এখন্তেক হ'লেও পোহৰাই তুলিবা মোৰ দুহাত নাচি উঠিব মোৰ আন্ধাৰৰ আলিভাত উচপ নাখাবা মোৰ ধৈৰ্যৰ শিকলিডাল ছিঙি যোৱাৰ কাৰণে কিয়নো মই এইবাৰ শপত লৈছোঁ আমি দুয়ো মুখামুখি হ'মেই মোৰ সন্মুখত থাকিবা তুমি তোমাৰ সন্মুখত থাকিম মই কেৱল তুমি আৰু মই কি বুলি ধন্যবাদ দিম তোমাক তুমি শুনিলে হয়তো আচৰিত হ'বা তুমিয়ে মোক দিছা এই চকুজুৰি এতিয়া চিলনীৰ পাকত আকাশত ভ্ৰমি ফুৰে সাঁতুৰি থাকে ৰামধেনুৰ ৰং সৰি পৰা নিমজ সাগৰত আচল কথালৈ আহোঁ তোমাৰ ওচৰলৈ কাইলৈ পুৱা আহি আছোঁ বসুন্ধৰা নিয়ৰত তিতি থকা মাটিৰ সুগন্ধত তোমাক চাম হিয়া উজাৰি কাইলৈ পুৱা ইতি তোমাৰেই দীননাথ ৱাও হোৱাট এ ৰোমেণ্টিক গাই কি সুন্দৰ নাম দিছে তোমাৰ বসুন্ধৰা দেউতাই তোমাৰ নাম দিছিল ভাৱনা এইজন ভদ্ৰলোকে নাম দিছে বসুন্ধৰা ভেৰি পয়েটিক তেনেহ'লে মোৰ ধাৰণা ভুল নাছিল কি নামটো ধুনীয়া দীননাথ ভেৰি ইণ্টাৰেষ্টিং ইমান সুন্দৰ মানুহ এজনে তোমাক বন্ধুত্বৰ হাত আগবঢ়াই দিছে তুমি উইদাউট হেজিটেশ্যন গৈ লগ কৰা ৰাতিপুৱাইছে যিকোনো সময়তে আহি পাব পাৰে তেতিয়া আৰে ইমান টেনশ্যন কেলে আম্মা তেওঁক লগ ধৰাত তোমাৰ আপত্তিটো কিমান বুজি পোৱা নাই অ'কে তুমি যদি বিচাৰা মই তোমাক হেল্প কৰি দিম
নিজৰ কাম নিজে কৰাৰ ক্ষমতা আছে মোৰ যা ইয়াৰ পৰা মোক অকলে থাকিব দে দেউতা নাই বাবে যে তুমি গোটেই জীৱন অকলে দুখত কটাবা সেইটো অৰ্থহীন কথা মই দুখত আছো বুলি কিয় ভাবিলি মই অকলেনো ক'ত আছো অনবৰতে প্ৰতিক্ষণে দেখোন তেওঁৰ লগতে আছো Oh, I think I'm right. ক'তনো অকলে আছো দেউতা নাই বুলিনো কেনেকে কবি Oh no. মানুহৰ শৰীৰটোৱে সৰ্বস্বনে সম্পৰ্ক কেৱল শৰীৰৰ দ্বাৰাই হয়নে No, আম্মা তুমি যুক্তি চুক্তি বাদ দিয়া মাত্ৰ নিজকে এবাৰ সুধিছোৱা তুমি সুখী নে মই সুখী তহঁতক লৈ সুখী এই ঘৰখনক লৈ সুখী আচলতে সুখ দুখৰ পাৰ্থক্য বিচাৰি মই কেতিয়াও মোৰ ঘুমোৱাই নাই প্ৰয়োজন বোধো কৰা নাই হয়তো তুমি হয় কিন্তু সুখ দুখৰ উপৰিও মানুহৰ কিছুমান আৰু নিডছ থাকে সেইটো তুমি অস্বীকাৰ কৰিব নোৱাৰা এটা ষ্টেজৰ পিছত পাৰি অ' মা অলপ পিছত মানুহজন আহি আছে তুমি জাষ্ট লগ দিয়া না নাই নাই আম্মা তোমাৰ যদি পচন্দ নহয় তুমি কথাটো চিধা চিধি তেওঁক কৈ দিয়া মোৰ বোধহয় মানুহজন স্মাৰ্ট আৰু কথাটো তেওঁ স্পৰ্টিংলি ল'ব আৰু যদি তুমি বিচাৰা নিজৰ পচন্দ মতে কাৰোবাক চুজ কৰা আমি কোনেও বেয়া নাপাওঁ আই এম কোৱাইট মেচিয়ৰ কাৰণ আমি দিনটো বাহিৰত থাকোঁ তুমি অকলে অকলে থাকা আমাৰ ভাল নালাগে নহয় পিছে এটা ৰিকুৱেষ্ট তুমি কিবা এটা বুজা বুজিলে হয় কথা নাই বতৰা নাই কবৰস্থানত গৈ ভূতৰ নিচিনা বিৰবিৰাই থাকিবা কান্দিবা হাঁহিবা গান গাবা এইবোৰ আমাৰ ভাল নালাগে নহয় এজন ভদ্ৰলোকে তোমাক লগ পাব বিচাৰিছে তুমি হাঁহিৰে উৰা দিছা হেই এইবিলাক পাগলামি নহয় কি কিমান দিন কৰিবা এইবিলাক আম্মা প্লিজ তোৰ দৃষ্টি আৰু মোৰ দৃষ্টি একে নহয় বাবা নহলে কবৰস্থানৰ নিৰ্জনতাত মই যি পুলক অনুভৱ কৰো তয়ো তেনে তন্ময়তাত বিভোৰ হলিহেঁতেন আম্মা মই মানে মোৰ বুকুৰ ধপধপনিৰ মৰ্মক তহঁতে বুজি নাপাবি মোৰ অন্তৰে কি বিচাৰে তহঁতে গম নাপাবি নিজকে যদি বুজি পালোহেঁতেন সকলোৰে সপোন থাকে মোৰো সপোন আছে মই মুম্বাইলৈ যাম তুমি কিয় বেয়া পাইছা যোৱা তুমি নিজৰ বাটে গৈ থাকা তুমি বুজিবলৈ চেষ্টা নকৰা কিয় আৰু মোক নিজৰ বাটে যাব দিয়া একেবাৰে পানী কিচুৱা কেৱল আম্মা ঘৰ কৰি থাকে মই পানী কেঁচুৱা মই ঘৰ এৰিব নোৱাৰো যি মন যায় কৰি থাকা খালি মোক ডিষ্টাৰ্ব নকৰিবা জাষ্ট গ' টু হেল